সকলো অসমবাসী ৰাইজক নমস্কাৰ। মই মিণ্টু আজি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক কুশলে আছে। আজিৰ মোৰ ইণ্ডিকেটৰে কেনেকুৱা পাৰফৰ্মেঞ্চ কৰিলে মই তাকে আপোনালোকক দেখুৱাবলৈ আহিছোঁ। ঠিক আছে, এইটো পুট হয় 25,700 পুট হয়, 3 মিনিট টাইম ফ্ৰেম। ঠিক আছে, এইটো দেখিছে চাগে। চাওক, 178 ৰুপিছত এটা আমাৰ ছিগনেল আহিছিলে। ঠিক আছে, আৰু আমাৰ হেৰিটো কি হয়, যিটো বাই কৰাৰ ষ্ট্ৰেটেজিটো, যেতিয়া কল আহিব তাৰপিছত নেক্সট যেতিয়া ভলিউম বাঢ়িব, ইয়াত ভলিউম নাই চাওক, তাৰপিছত আমি বাই কৰিব লাগে। ঠিক আছে, তো এটা বজাত আকৌ এইটোৱে ভলিউম বঢ়াইছিলে। ঠিক আছে, 178 যেতিয়া লয়, আমাৰ এছ এল এইটোৰ তলত হ'ব লাগে হিচাপত। ঠিক আছে, বাট ইয়াত কোনো বাই ছিগনেল নাই ইয়াত। ঠিক আছে, নেক্সট আহিলে আমাৰ 187ত ভলিউম আহিলে, নেক্সট কেণ্ডেলত ভলিউম নাই, কমি গ'ল। মানে চেলাৰ আহিছে বা কোনোবাই প্ৰফিট বুক কৰিলে, যি হওক ভলিউম কম হ'ল ইয়াত। তাৰ নেক্সট কেণ্ডেলত চাওক, ভলিউম 187 পাৰ কৰিলে, আৰু এই হাই লগালে 250, মুঠতে 63 পইণ্ট। যোৱাকালি মই দেখুৱাইছিলোঁ আপোনালোকক 75 পইণ্ট না 76 পইণ্ট, আজি 63 পইণ্ট, ছিংগল এটা কল। ঠিক আছে, মই আজি আবেলি নাছিলোঁ, একচুৱেলি বাহিৰত লৈ যাবলগীয়া আছিলে অলপ কাম। ৰাতিপুৱা মই 3টামান ট্ৰেড ল'লোঁ, কাৰণ দুটাত মোৰ লছ হ'ল, এটাত প্ৰফিট হ'ল। মই দেখুৱাম সেইটো আপোনালোকক। ঠিক আছে, চাওক মোৰ এছ এল চাওক, এইটো পুটত এইটো কল মোৰ ঠিকেই আছিলে। 179ত লৈছিলোঁ, আকৌ 178তে ল'লোঁ বাৰু। এইটো 350 কল, এইটো 350 কল। মই নাজানো বেলেগ বেলেগ কেলৈ দেখুৱাইছে, চাগে হেৰিৰ কাৰণে। অ'কে, ইণ্টাৰটেইন নৰ্মেল। ঠিক আছে, যি কি নহওক, মই 78ত এইটো ল'লোঁ, 201 টকাত বিকি। এইটোত মোৰ টোটেল 5,000 টকা আহিলে, আৰু দুটাত মিলাই 3,000 টকা লছ আছিলে। ত' টোটেল 2,000 টকা মোৰ লাভত ক্ল'জ কৰিলোঁ। মই একচুৱেলি আৰু আবেলি ট্ৰেড কৰিব লাগিছিলে এটা বা দুটা, বাট সময় নহ'ল মোৰ একচুৱেলি। যি কি নহওক, দিনটো প্ৰফিটতে হেৰি কৰিলোঁ, ক্ল'জ কৰিলোঁ। ধন্যবাদ ভগৱানক। আপোনালোকেও চাগে প্ৰফিট কৰিলে, সৰু মৰু হ'লেও প্ৰফিট কৰক, প্ৰফিট কৰাৰ অভ্যাসটো ৰাখক। এছ এল চাওক, দুইটাতে মোৰ গ'ল। দুইটাত এছ এল গ'লত কিমান গ'ল, প্ৰায় 2,200 টকাত। ৰাইট, আৰু চাওক যিটো প্ৰফিট লৈছোঁ, চাওক 1:2 ৰেচিঅ', 10 পইণ্ট এছ এল হয় মোৰ দুটাৰে, আৰু প্ৰফিটত চাওক বেছি লৈছোঁ। তো আমি এনেকৈ কৰিব লাগিব, তেতিয়াহে প্ৰফিট ৰাখিব পাৰিব হাতত। ঠিক আছে, আজিলৈ ইমানেই। হোৱাটছআপ নম্বৰ দিয়া আছে ডিছক্ৰিপশ্যনত। কিবা কুৱেৰি থাকিলে আপোনালোকে মোক ফোন কৰিব পাৰে। ধন্যবাদ।